ভাবিছিলোঁ বাহিৰত গৈ পেলাই শান্তিৰে ভিডিঅ'টো আৰম্ভ কৰিম, কিন্তু ওচৰতে ৱেল্ডিঙৰ কাম কৰি আছে, ইমানেই শব্দ আহি আছে। আৰু আহি গ'ল আৰু ঠাণ্ডা দিন, জানেনে? কাপোৰ নুশুকোৱা দিন, মানে কাপোৰ নুশুকায় সেইটো এটা ডাঙৰ সমস্যা হয়নে ঠাণ্ডা দিনত। কিন্তু বহুত বেছি ভাল পাওঁ ঠাণ্ডা দিন, কাৰণ গৰম দিনত যে কিমান সমস্যা, কাৰেণ্ট নাথাকে, বতাহ ধুমুহা আহে, মানে কি যে বস্তু ওলায়, বিছা, সাপ, শামুক, কিমান যে মানে সমস্যা। মই কিন্তু ঠাণ্ডা দিন বহুত বেছি ভাল পাওঁ, কিন্তু যে কাপোৰ নুশুকায় সেইটোৱে মানে বিৰাট অশান্তি লাগে। কাপোৰৰ দম কিমান চাব। সেইফালে মই ল'ৰাটোৰ ইউনিফৰ্মযোৰ কালিয়ে ৰাতিপুৱাতে ধুই দিছিলোঁ, এতিয়াও শুকোৱা নাই। মই চকীত দি থৈ দিছোঁ, আৰু ভাগ্যে যোৱাকালি আকৌ এযোৰ মানে চিলাব দিয়া গৈছিলে, সেইযোৰ আনিছিলে, তাকে মই আজি পিন্ধাই পঠিয়ালোঁ। আৰু গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। এতিয়া বাজিলে 10টা। আমাৰ জীৱনৰ নহয় মোৰ জীৱনৰ, কাৰণ ল'ৰাটো যিহেতু নাই গতিকে এওঁলোকো নাই, মই অকলে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গতিকে মোৰ জীৱনৰ এটা নতুন দিনৰ এটা নতুন ৰাতিপুৱালে আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত বহুত ভাল পোৱা আৰু বহুত বহুত স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ল'ৰাটোক পঠিয়ালোঁ স্কুল, লগতে মাও স্কুললৈ গ'ল। আৰু আপোনালোকৰ সকলোৰে খবৰ জনাব। আমাৰ বাৰু তেনেকুৱা বিশেষ ভাল নহয়, কাৰণটো মই আপোনালোকক বাৰু ক'ম। লগতে আজি হৈছে বুধবাৰ আৰু 10টা বাজি গৈছে, 5 মিনিট হৈছে, হোৱা নাই। ৰাতিপুৱাৰ ঘৰখনৰ যিমানবোৰ কৰিবলগীয়া বাহি কাম বন, ঘৰৰ চাফ চিকুণ থাকে সকলো কৰিলোঁ। ইফালে ঘৰ দুৱাৰ চাফ চিকুণ কৰিলোঁ, আৰু ইমান শব্দ হয় মানে বহুত বেছি অশান্তি লাগে হয়নে? ভালকৈ শান্তিৰে ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। ওচৰতে ৱেল্ডিঙৰ কাম দিনটো নন ষ্টপ কৰিয়েই থাকে, সেই ৰাতি 11টামান বাজিলৈকে কৰে ৰাতিপুৱা শুই উঠাৰ পৰা। এওঁ কৈছে আইতাৰ ওচৰলৈ, কাৰণ মই আপোনালোকক আগৰে ভিডিঅ' এটাত কৈছিলোঁ আমাৰ আইতাৰ অলপমান গাটো অসুস্থ, নাজানো কি হ'ব গৈ আছে, মানে একোৱে বুজি পোৱা নাই জানেনে? ভাল হ'ব গৈ আছে নে বেয়া হ'ব গৈ আছে একো বুজি পোৱা নাই। আপোনালোকক মই সিদিনাৰ ভিডিঅ'টোতে কৈছিলোঁ যে আইতাক আমাৰ এতিয়াহে অলপমান নিস্তব্ধ নিচিনা লাগিছে, বাহিৰত ইমান শব্দ। মানে কথাটো এনেকুৱা, আজি হৈছে বুধবাৰ, যোৱা শনিবাৰৰ তাৰ আগৰ শনিবাৰৰ দিনা মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে আইতাক হস্পিটেল নিবলগীয়া হৈছিলে। মানে আগৰ পৰাই যে আইতাৰ গাটো অসুস্থ তেনেকুৱা নহয়, হঠাতেই মানে কি ক'ম, আইতাৰ এতিয়া বৰ্তমান বয়স হৈছে 96 মান, কিন্তু যথেষ্ট সুস্থ হৈ আছে বয়স অনুপাতে, ভালকৈ কাণেৰে শুনে, লগতে কোনো ধৰণৰ তেনেকুৱা মানে বেমাৰ আজাৰ নাই বুলিয়ে ক'ব পাৰি। মাত্ৰ মাজে মাজে গেষ্ট্ৰিকৰ প্ৰব্লেম হয়, তাৰ বাহিৰে তেনেকুৱা বিশেষ ইমান অসুবিধা নাই। মাজে মাজে প্ৰেছাৰটো উঠে। আজি 10 দিনমানৰ আগত আইতা সম্পূৰ্ণ সুস্থ, বহুত ধুনীয়াকৈ অহা যোৱা আমাৰ ঘৰলৈ আহিয়ে থাকে, আপোনালোকক মই দেখুৱাই থাকোঁ, লগতে ঘৰটো ধুনীয়াকৈ হাঁহি মাতি সুস্থ হৈ থাকে। কিন্তু যোৱা শনিবাৰৰ আগৰ মানে বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰা মানে আইতাৰ হেনো মূৰটো ঘূৰাই আছিলে। আইতা যিহেতু খুৰাহঁতৰ ঘৰত থাকে, গতিকে আমাৰ ঘৰলৈ আহে যদিও আমিতো প্ৰতিটো সময়তে তাত থাকিব নোৱাৰোঁ, সকলোৰে ঘৰৰ কিছুমান সমস্যা বা ঘৰৰ কাম কাজবোৰতো থাকেই, যদিও চোৱা চিতা কৰি থাকোঁ, তাৰ মাজতে তাতে থাকে যিহেতু প্ৰতিটো সময়তে চোৱা নহয়। আগৰ বৃহস্পতিবাৰৰ দিনা ৰাতিপুৱা আইতাই হেনো ভালকৈ মুখ হাত ধুই চাহ খালে, শুই উঠি পেলাই চাহ খাই পেলাই ওচৰৰে মানে আমাৰ খুৰীহঁতৰ ওচৰতে আমাৰ দাদাহঁতৰ ঘৰ আছে, তাত গৈ পেলাই বহি পেলাই তামোল খাই আছিলে, কথা পাতি আছিলে। হঠাতে হেনো দাদাক ক'লে যে মোৰ বহুত মূৰটো ঘূৰাইছে, মানে কি বহি পেলাই উঠিব লওঁতে হঠাতে দাদাক ক'লে যে মোৰ মূৰটো বহুত বেছি ঘূৰাইছে, ধৰচোন। মানে দাদাই ধৰোঁতেই লগে লগে আইতা মানে ক'ব নোৱাৰা নিচিনা হৈ গ'ল। লগে লগে দাদাই ভালকৈ ধৰি মেলি আনি খুৰাহঁতৰ ঘৰতে আইতাক শুৱাই দিলে। সেই যি বিচনাত শুলে, সেই তেতিয়া শোৱাৰ পৰা আজিলৈকে ভালকৈ বিচনাৰ পৰা উঠিবই পৰা নাই বুলি ক'ব পাৰি। তাৰপিছতে খুৰাহঁতে ভালকৈ ফাৰ্মাচীৰ দাদাজনক মাতি পেলাই বেজী চেলাইন তেনেকৈ দিলে। দুদিন তেনেকৈ গ'ল। তাৰ পাছৰ দিনা শনিবাৰে যেতিয়া ৰাতিটো বহুত বেছি আইতা অসুস্থ হোৱা দেখিলে, মানে সেইদিনা শুক্ৰবাৰৰ দিনা ৰাতি তাতে আছিলে, যিহেতু আইতা অলপমান অসুস্থ, গতিকে মা আইতাৰ অসুস্থ হ'লে তাতেই থাকে বুলি ক'ব পাৰি। সেইদিনা ৰাতিটো বহুত বেছি আইতা মানে অলপমান মূৰটো ঘূৰাই আছিলে হেনো, তেনেকৈ থকা দেখি মাহঁতে আলোচনা কৰি ক'লে যে চিভিললৈ লৈ যোৱা যাওক। হস্পিটেললৈ আমি লৈ গ'লোঁ, আপোনালোকক মই চিভিললৈ নিয়াৰ দিনা কৈছিলোঁ। চিভিলত ভালকৈ দিনটো ৰখুৱালে, টেষ্ট কিবা কিবি কৰোৱালে, আৰু
চেলাইন দিলে, এডমিট কৰোৱাব দিছিলে যদিও সেইদিনা ৰাতি 10টামান বাজিত ঘৰলৈ লৈ আহিলে, দিনটোতো তাতেই ৰাখিলে, কিন্তু ৰাতি যিহেতু আৰু মৰিগাঁও চিভিলখন ইমানেই লেতেৰা, আপোনালোকক মানে কি ক'ম, ক'বলৈ ভাষা নাই। সিদিনা যে এটা কাহিনী হ'ল, মানে মৰিগাঁও চিভিললৈ নিয়া দিনা ৰাতিপুৱা খুৰী মই গৈছিলোঁ চিভিললৈ লৈ পেলাই আইতাক। ৰাতিপুৱা আমি 9টাত গৈছোঁ, তেতিয়ালৈ না হস্পিটেলখনত এখন হুইল চেয়াৰ আছে, না ডক্টৰ আছে, কি আছে। যেনে তেনে মানে মই টিকেটটো কাটিলোঁ, লগতে গাড়ীৰ পৰা নমাই আইতাক দাঙি নি য'ত মানে ডক্টৰে চাব তালৈ নিয়ালে তেওঁক দাঙি নিবলগীয়া হৈছে, কাৰণ ক'তোতো হুইল চেয়াৰ এখন নাই, বিচাৰিয়ে নাপালে, লগতে ডক্টৰো অহা নাছিলে। তেনেকৈ কিবা কিবি কৰি পেলাই লাষ্টত 10টামান বাজিলৈকে চোৱালে, লগতে এডমিট লিখাইছিলে যদিও সেইদিনা দিনটো ৰখুৱালে, কিন্তু ৰাতি তাত ৰখা নহ'ল। লেতেৰাটো লেতেৰা, মানে গোটেই পৰিৱেশটোৱে লেতেৰা। তাৰপিছতে ৰাতি 10টামান বাজিত খুৰা এওঁলোকে কথা পাতি পেলাই ডক্টৰৰ লগত ঘৰলৈ অনাৰ সিদ্ধান্ত ল'লে আইতাক, যে আমি ঘৰতে ভালকৈ ট্ৰিটমেণ্টখিনি কৰিম, ঘৰলৈ লৈ যাওঁ, কাৰণ তেনেকৈ মানুহ থকাও অসুবিধা, লগতে ইমান যিহেতু পৰিৱেশটো লেতেৰা। ৰাতি 10টা বাজিত ঘৰলৈ লৈ আহিলে, আৰু এতিয়া এইকেইদিন তাৰ পাছৰ 3 দিন নন ষ্টপ চেলাইন দি আছে, লগতে ট্ৰিটমেণ্ট কৰি আছে। ডক্টৰ যি মানে মেডিচিন দিছিলে সেইবোৰ খুৱাই আছে টাইম টু টাইম, লগতে খোৱা বোৱা বহুত ধুনীয়াকৈ কেয়াৰ লৈ আছে। 3 দিন একেৰাহে চেলাইন দিয়াৰ পাছত এতিয়া বৰ্তমান ফিজিঅ'থেৰাপি কৰি আছে প্ৰাইভেট ডক্টৰ এজনে আহি পেলাই। এতিয়া মানে কি ভালকৈ সুস্থ হৈছে বুলি ক'ব নোৱাৰি, মাজতেতো কেইদিনমান খোৱা বোৱা তেনেকৈ ভালকৈ নকৰে, মানে কি খিচিৰি জাতীয় তেনেকৈ খুৱাই দিলে খাই, বা পায়স বা মাছৰ যদি অলপমান জোল বনাই দিয়া যায়, যিহেতু আইতাই মাছ ভাল পায় খাবলৈ, গতিকে মাছৰ অলপমান জোল বনাই পেলাই ভাত কেইটামান খুৱাই দিয়া যায়। মাজতে 2 দিনটো একোৱেই নাখালে, আহাৰ মানে একোৱেই নাখালে, ORS লিকুইডটো খাই, যিহেতু 10 দিনমানেই হ'ল বিচনাতে পৰি থকা। আমাৰ মা লগতে খুৰা খুৰী সকলোৱেতো এনি টাইম কেয়াৰ লৈয়ে আছে, তথাপিতো মানে সুস্থ হ'ব নহ'ব সেইবোৰ এতিয়া বৰ্তমান ভালকৈ ক'বই পৰা নাই। ফিজিঅ'থেৰাপিও দি আছে, লগতে ট্ৰিটমেণ্ট, লগতে খোৱা বোৱা সকলোখিনিয়েই কেয়াৰ লৈ থকা গৈছে। সেইটো হৈছে কথাটো। গতিকে আইতা যিহেতু অসুস্থ, আইতাই আমাক বহুত বেছিয়ে মৰম কৰিছিলে, গতিকে মানে এইকেইদিন আমাৰ সকলোৰে মন ভাল নহয়। লগতে আপোনালোকৰ লগতো মই না টাইমত মই আপোনালোকক ভালকৈ ভিডিঅ' দিছোঁ, না ভালকৈ ভিডিঅ' এটা বনাইছোঁ, নে ঘৰৰ কামবোৰ টাইমমতে কৰিব পাৰিছোঁ। মানে সকলো আমাৰ তিনিওখন ঘৰৰে গোটেই ৰুটিনবোৰ এইকেইদিন খেলি মেলি হৈ আছে। এনি টাইম যিহেতু আইতাৰ লগতে ব্যস্ত হৈ থকা যায়, হওক মা হওক, তেনেকৈ মানে আমাৰ সকলোৰে ঘৰৰ খুৰাহঁতৰ ঘৰখন হওক, লগতে আমাৰ ঘৰখন ৰুটিনবোৰ খেলি মেলি, না কাৰোবাৰ কাম বনত ভালকৈ মন বহে, না খোৱা বোৱা কোনোবাই ভালকৈ কৰে, সকলো খেলি মেলি। গতিকে মই আপোনালোকৰ লগতো ভালকৈ ভিডিঅ'বোৰ মানে শ্বেয়াৰ কৰিব পৰা নাই, মানে কোনো টাইম মেইনটেইন কৰিব পৰা নাই। লগতে তাৰ মাজতে যদি কেতিয়াবা ভিডিঅ' বনাইছোঁ, মানে ইমান তেনেকৈ আপোনালোকক 100ৰ ভিতৰত 5%টো দিব পৰা নাই ভিডিঅ'ৰ ক্ষেত্ৰত। মনটো বেয়া লাগি আছে জানেনে, ভিডিঅ'বোৰ মই আপোনালোকৰ লগত ভালকৈ শ্বেয়াৰ কৰিব পৰা নাই, কিবা যেন আপোনালোকক ঠগি থকা নিচিনা লাগে। কিন্তু উপায় নাই, যেতিয়াই মন মগজু অস্থিৰ হৈ থাকে সকলো যেন মিছা নিচিনা লাগে। এতিয়া সেয়া মায়ে তাৰ পৰা আহিয়েই স্কুল গ'ল, লগতে ল'ৰাটোক স্কুলৰ পৰা থৈ আহি ভাত কেইটামান খাই গৈছে আইতাৰ ওচৰত, কাৰণ সৰু খুৰা যিহেতু টিচাৰ, গতিকে খুৰাটো স্কুল যাবই লাগিব টাইমত। গতিকে যোৱালৈকে খুৰা অলপমান ৰৈ আছিলে, এতিয়া গৈছে তালৈ, আকৌ মা অহালৈকে তেওঁ তাতে ৰ'ব। এতিয়া মা আহিলে মা যাব আইতাৰ ওচৰত, তেওঁ অলপমান আকৌ ল'ৰাটোক স্কুলৰ পৰা আনিব যাব। সেইবোৰে হৈছে আমাৰ ঘৰৰ বৰ্তমান ৰুটিন। মই চেষ্টা কৰিম আপোনালোকক আমাৰ আইতাক ইয়াৰ পিছৰটো ভিডিঅ'ত দেখুৱাবলৈ। হাতখন বিষাই গৈছে, মোৰ ফোনটো ইমানেই ভাৰী, হাতখন বিষাই যায়গৈ, ইমান ওজন হয়। আৰু এতিয়া অলপমান কাপোৰ ধুবলগীয়া আছে, কাপোৰখিনি ধুওঁগৈ, লগতে কেইটামান বাচন ওলাব আমি ভাত খোৱা, সেইবোৰ ধুই পেলাই আকৌ দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিম। ভাবিছোঁ কি বনাওঁ, যোৱাকালিয়ে অলপমান মাছ ফ্ৰাই কৰি থোৱা হৈ আছে, তাকে ভাবিছোঁ কিবা বনাব দিছে, মাছ আৰু মূলাৰ আলু দি পেলাই জোল। নাজানো কেনেকুৱা লাগিব, বহুত বেছি হেনো টেষ্টি লাগে, ঘৰৰ মূলা হয়, গতিকে ভাবিছোঁ তাকে বনাম চাগে। এতিয়া প্ৰথমতে যাওঁ কাপোৰ বাচনখিনি ধুই লওঁ। আৰু ৰাতিপুৱাতে বনাইছিলোঁ আলু আৰু মাছৰ জোল, তাৰে অলপমান আকৌ আইতালৈ মই ভাত কেইটামান দি পঠিয়াইছোঁ। যিহেতু তাতে থাকিব, এতিয়া অলপমান চাফ চিকুণ কৰোৱাই পেলাই ভাত কেইটামান খুৱাই দিব পাৰিব। মাজতেতো 3 দিনমান একেবাৰেই আহাৰ খোৱা নাছিলে, এতিয়া যোৱাকালি কেইটামান ভাত খাইছে, লগতে আজি নাজানো কি কৰিব, সেই মানে জোৰ কৰি খোৱালে 2 চামুচমান ভাত খায়। এনি টাইমটো বিচনাতে শুয়েই থাকে, চব মানে
ডাইপাৰ পিন্ধোৱা হৈ থাকে, পেচাব কৰোৱা বা তেনেকুৱা চাফ চিকুণ কৰোৱাই থাকে, কাপোৰ চেঞ্জ কৰোৱাই থাকে আৰু ওচৰতে এনি টাইম এজন মানুহ বহিয়ে থাকিব লাগে। যিহেতু কাটি হ'ব নোৱাৰে, লগতে বাওঁ হাতৰ গোটেই মানে ছাইডটো অলপমান তত নাইকিয়া নিচিনা হৈ আছে, গতিকে এজন মানুহ নন ষ্টপ লাগিয়ে থাকিব লাগে। দাঙি পেলাই বাহিৰলৈ যাবলগীয়া হ'লে দাঙি নি তেনেকৈ লেট্ৰিন চেটিন কৰোৱাই, লগতে চাফ চিকুণ কৰোৱাই দিয়ে। কষ্ট হওক, কিন্তু মানুহজনী যদি সুস্থ হয় তেতিয়াহ'লে ইমান মানে ভাবিবলগীয়া বিষয় নহয়। আৰু কি ক'ম, সেইবোৰে হৈছে বৰ্তমান আমাৰ জীৱনৰ আপডেট। সঁচাকৈ মনটো বহুত বেছি বেয়া লাগি আছে আপোনালোকৰ লগত যে মই মানে সেই আগৰ ভিডিঅ'বোৰ যে মই আজিকালি মাজে মাজে চাওঁ। ওচৰৰে এগৰাকী বৌ আহিছিলে, বৌৰ লগতে কথা পতা হ'ল। মই যে আগৰ যিবোৰ ভিডিঅ' সেইবোৰ মাজে মাজে চাওঁ, চাই পেলাই ভাবোঁ সেই তেতিয়াৰ যিকণ মোৰ এনাৰ্জি আছিলে ভিডিঅ' বনোৱাৰ, আপোনালোকৰ লগত মই ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছিলোঁ, সেই এনাৰ্জিকণ যেন ক'ৰবাত হেৰাই গৈছে, মোৰ তেনেকুৱা নিচিনা অনুভৱ হয়। আগতে যদিও মই ভিডিঅ'ৰ ক্ষেত্ৰত 100ৰ ভিতৰত 50% দিছিলোঁ, এতিয়াতো মোৰ 5% দিবলৈও মানে কিবা এনাৰ্জিকণ নহা নিচিনা লাগে। বাৰু বাদ দিয়ক সেইবোৰ কথা। আৰু আপোনালোকে যিসকল মোৰ নতুনকৈ মোৰ চেনেলটো মানে চাইছে বা যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাব লৈছে, তেওঁলোকক কওঁ, মই আগতে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' মানে ডেইলি ব্লগ বনাইছিলোঁ। আমাৰ গাঁৱলীয়া যিখন আমাৰ ঘৰ, এখন সাধাৰণ ঘৰ, আগত যিমানখিনি পাৰিছিলোঁ মোৰ সামৰ্থ্য অনুসৰি যিমানখিনি মোৰ ফালৰ পৰা সম্ভৱ সিমানখিনি আপোনালোকক ভালকৈ ভিডিঅ'ৰ ক্ষেত্ৰত দিবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ অলপমান চেক কৰি চাই তেতিয়া গম পাব মই মানে এতিয়া নাজানো সেই এনাৰ্জিকণ মোক ক'ত হেৰাই গৈছে। তথাপিতো চেষ্টা কৰিম আগৰ দৰে ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত চেষ্টা কৰিম আপোনালোকক আমাৰ আইতাক অলপমান ভালকৈ দেখুৱাবলৈ। এতিয়া যাওঁ, বাকী থকা কামবোৰ কৰোঁগৈ। হয়তো মই আপোনালোকৰ লগত আজি কথাখিনি শ্বেয়াৰ নকৰি পেলাই মোৰ কাম কাজখিনিকে শ্বেয়াৰ কৰিব পাৰিলোঁ হয়, কিন্তু মানে কামটো কৰিবলৈ যে ষ্টেণ্ডত ফোনটো লৈ পেলাই কামটো কৰিম বা ধুনীয়াকৈ যে মই ভিডিঅ'টো আগবঢ়াই লৈ যাম, সেইখিনি এনাৰ্জিও যেন আজিকালি কিবা নোপোৱা যেন লাগে। লগত মনবোৰতো বেয়াই, লগতে কি ক'ম, বহুত কিছুমান কথাই থাকে। বাৰু আৰু বেছি কথা নাপাতো, ইতিমধ্যেতো কথাৰেই মোৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈছে। আপোনালোকে হয়তো বহুতেই ব'ৰ পাইছে বা বহুতেই হয়তো ভিডিঅ'টো স্কিপ কৰি মানে বেলেগ ভিডিঅ' চাইছে। মই নাজানো আপোনালোকক কিমান কি ভালকৈ ভিডিঅ'টোত কথাখিনি ক'ব পাৰিলোঁ বা বুজাব পাৰিলোঁ। আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। আগন্তুক এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে আহিছোঁ। আপোনালোক সকলোৱে সুস্থ আৰু ভালে থাকক।